ভাল লাগে কোনে দিছে কাপড় কোনে দিছে তো বাবুলে দিচ্ছে হ্যাঁ বাবুলে অসমবাসী ৰাইজলৈ ঈদ আৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই এটা কথা ক'ব বিচাৰিছোঁ প্ৰত্যেক বছৰৰ দৰে এইবাৰো মই ঈদৰ আগত ৰমজান মাহত মই প্ৰায় নিজৰ সামৰ্থ্য অনুযায়ী প্ৰায় 12 মানুহক কাপোৰ বিতৰণ কৰিছোঁ। আশা কৰিছোঁ অনাগত দিনত যাতে ইয়াতকৈ বেছি কৰিব পাৰোঁ তাৰে মই কামনা কৰিছোঁ যে নগাঁও 9 নং লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়াক অহা 26 তাৰিখে সকলো নগাঁওবাসী ৰাইজক আঁতৰ অনুৰোধ কৰিছোঁ তেখেতক পদুম ফুলৰ চিনত দি তেখেতক জয়যুক্ত কৰে।